কাজিৰঙাৰ ভিতৰত এই আমাৰটো চাংঘৰ আছে। এই মই চাংঘৰলৈ এবাৰ গৈছোঁ। এয়া চাংঘৰ, এইটো চাংঘৰ। ইয়াত আমাৰ ফৰেষ্টৰ মানে বন্ধুসকল থাকে। এয়া খুব মনোমোহা দৃশ্য মই দেখুৱাবলৈ বিচাৰিছোঁ। এইখন থাপনা, আমাৰ গুৰু গোহাঁই থাপনা। এইখন দেৱ দেৱী হৰগৌৰী আছে, ইয়াত তেওঁলোক থাকে। এবাৰ আহিলোঁ কাজিৰঙা চাবলৈ, খুব ভাল লাগিলে, খুব ভাল লাগিলে সঁচাই। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় অসম। এতিয়া মই তললৈ গৈ আছোঁ। এতিয়া এবাৰ মই বহি দিম। মই বহিছোঁ, ভাল লাগিছে সঁচাই, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এইজোপা এজাৰ গছ। এজাৰ ফুলৰ বতৰত বেজাৰ কিয় লাগে, এটা মানে গীত আছিলে। এইজোপা এজাৰ গছ, এজাৰ ফুলৰ বতৰত বেজাৰ কিয় লাগে, নহয় দাদা? আমাৰ দাদা আছে, এই ফৰেষ্ট ডিপাৰ্টমেণ্টতে চাকৰি কৰে। স্মৃতি হিচাপে মই তেওঁৰ লগত এটা ফটো এটা উঠিব মই বিচাৰিছোঁ, ভিডিঅ' যে কৰি আছোঁ। দাদা, আপোনাৰ নামটো? অতি দুখ কষ্টৰে আপোনালোকে এই জীৱকুলক যি ৰক্ষণাবেক্ষণ দি আছে, আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এই বন বিভাগৰ যিসকল কৰ্মী আছে, নিষ্ঠা সহকাৰে কৰ্ম কৰি আছে, আমি তেওঁলোকক চিৰকৃতজ্ঞ। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে আমাৰ এই জীৱকুলক। ভগৱানে তেওঁলোকক অশেষ আশীৰ্বাদ দিয়ক যে জীৱকুলক ৰক্ষণাবেক্ষণ দিব পাৰে আৰু আগলৈকো তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰে। মই তাৰে কামনা কৰিছোঁ আৰু তেওঁলোকৰ দীৰ্ঘায়ুস কামনা কৰিছোঁ। তেওঁলোকে অতি সুন্দৰভাৱে যে কৰ্ম কৰে আৰু মানে কৰি যায়। ধন্যবাদ দাদা। মোৰ নাম মনোজ কুমাৰ ডেকা। মোৰ ঘৰ আপোনাৰ মানে গুৱাহাটী। মই হিন্দু জাগৰণ মঞ্চৰ এজন জী বোৱাৰী উদ্ধাৰৰ প্ৰমুখ। মোৰ দায়িত্ব দেশমাতৃ, আই মাতৃ আৰু জী বোৱাৰী আৰু গৌ মাতৃ, এই তিনিটাৰ উদ্ধাৰৰ কাৰ্যৰ মোৰ দায়িত্ব আছে প্ৰমুখ হিচাপে। এই আমাৰ যি দেশমাতৃ, এই আই মাতৃ, আমাৰ যে এই ভূমি আপোনাৰ যি ৰক্ষণাবেক্ষণ দিছে মানে এই জীৱকুলক, তাৰ বাবে আমি হিন্দু জাগৰণ মঞ্চৰ এজন মই জী বোৱাৰী উদ্ধাৰ প্ৰমুখ হিচাপে, গৌ মাতৃ, আই মাতৃ, দেশমাতৃ প্ৰমুখ হিচাপে আপোনাক মই আপোনাৰ ওচৰত অশেষ মই কৃতজ্ঞতা মই জ্ঞাপন কৰিলোঁ। আগলৈও কৰিব দাদা, খুব ভাল হৈছে। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয় অসম। কওক জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ঠিক আছে দাদা। দাদা কাহিনী কি, আমাৰ চাকৰিটো ধৰক এতিয়া যিটো আমাৰ ৱাইল্ড লাইফ এৰিয়া, আমাৰ এই কাজিৰঙা বুলি নহয়, যিমান ৱাইল্ড লাইফ থাকে জীৱ জন্তুৰ মাজত, তেখেতসকলক আমি ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ কৰ্তব্য। আৰু আমাৰ এইটো তাৰমানে চাকৰিটোৱে তেনেকুৱা, তাতো অৱহেলা কৰিতো লাভ নাই। এইটোৱে আমাৰ তাৰমানে হেৰি, মানে আপুনি আপোনাৰ কৰ্তব্য কালচোৱা দিয়াতে মানে ধৰক বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে। হয় 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 হয়। আপোনালোকৰ নিজৰ জীৱনকো যোৱা মাৰ্চত আমাৰ এইখিনি যি জেগা আছে, বিলখন নহয় বিলখনৰ সিপাৰে গছ যি আছে, এই চিধা কৰি এই তাতে এটা মোৰ ষ্টাফ ডিউটি কৰোঁতে গড়ে মাৰিলে, মোৰ এই আঁঠুটো ভাঙিলে, তাৰপিছত তেখেতে ঢুকালে আৰু গ'লগৈ। এতিয়া মই আছোঁ, কৰ্মচাৰী কম কাজিৰঙাত, কৰ্মচাৰী বেছি লাগে। মানে যিমানখিনি মানুহ থাকিব লাগে সিমানখিনি মানুহৰ পৰ্যাপ্ত পৰিমাণে মানুহ নাই। অফিচাৰে লিখি আছে ওপৰে ওপৰে এৰি দিয়া। মই এইখিনি ক'বলৈ বিচাৰিছোঁ অসম চৰকাৰৰ বন বিভাগক মই অনুৰোধ জনাইছোঁ যে পৰ্যাপ্ত পৰ্যায়ৰ কৰ্মচাৰী নিয়োগ কৰক। তেওঁলোকে অতি দুখ আৰু কষ্ট সহকাৰে যি একনিষ্ঠাৰে কাম কৰি আছে, কৰ্মচাৰীৰ অভাৱত তেওঁলোকে হয়তো ঘৰলৈকেও মানে যাব নোৱাৰে। তেওঁলোকৰ যি কৰ্মস্পৃহা, যিটো কৰ্মনিষ্ঠা, যিটো প্ৰকৃতিৰ প্ৰেম, তেওঁলোকে কৰ্ম কৰে, কিন্তু চৰকাৰৰ কৰণীয় আছে। তেওঁলোকে যিখিনি খালী হৈ থকা পদ এই বন বিভাগে অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰক আৰু তেওঁলোকক সুচাৰুৰূপে এই দায়িত্ব পালন কৰাত সহায় কৰক। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এজন সচেতন যুৱক হিচাপে, এজন অসম প্ৰেমী, দেশপ্ৰেমী, ভাৰত প্ৰেমী হিচাপে, মই প্ৰকৃতি প্ৰেমী হিচাপে মই বন বিভাগক অনুৰোধ জনাইছোঁ, খালী পদত নিযুক্তি প্ৰদান কৰি এওঁলোকক যে অকণমান সকাহ দিয়ে, মই এইখিনিয়ে মই বিচাৰিছোঁ। আপোনালোকে AC ঘৰত থাকে, AC গাড়ীত ঘূৰি ফুৰে, কিন্তু এই প্ৰকৃতিৰ মাজত থাকি ৰ'দে বৰষুণে এই বানপানীৰ সময়ত যিবিলাক দুৰ্গতিৰ সন্মুখীন হয়, মানে জীৱক ৰক্ষণাবেক্ষণ কৰাৰ সময়ত আপুনি এবাৰ ভাবি চাওকচোন, আপুনি কিমান নিষ্ঠুৰভাৱে কাম কৰি আছে। আপুনি নিষ্ঠা সহকাৰে কাম কৰক। যিসকল খালী পদ আছে তেওঁলোকক মানে মকৰাল কৰক আৰু তেওঁলোকক সুচাৰুৰূপে পালন কৰাত সহায় কৰক। ধন্যবাদ।